হাই মৰ্ণিং ৰাতিপুৱাতে আজি ভিডিঅ' দিলোঁ ৰাতিনো কি মোৰ ৰাতিটো মই শুবলৈ নাপাওঁ গোটেই ৰাতিটোৱে মই সাৰ পাই থাকোঁ মানে কালি আৰু গাটো বহুত বেয়া মানে এতিয়া এমাহমানেই হ'ল কণ্টিনিউৱাছ পায়খানা কৰি আছে তাৰপিছত কালি হঠাতে গাটো বহুত বেয়া হ'ল মানে তেওঁ মানে একদম পূৰা মানে একদম মানে কৈ আছে যামগৈ মই আৰু কি কৰিম ন এতিয়া বহি আছোঁ আৰু ৰাতিটো তাৰপিছত আৰু গোটেই ফিট হৈ গৈছে তাৰপৰা সেই পাৰ্কিনছনৰ দৰৱ আছিলে তাকে ৰাতিয়ে খুৱাই দিলোঁ 3টা বজাত খুৱাইছোঁ অৱশ্যে ৰাতিপুৱা সময়ত 3টা বজাত খুৱাই লৈ এতিয়া অকণমান হৈছে বাৰু হ'লেও চটফট কৰি থাকে এটা বিচনাত ঢাপ মাৰি আছে মানে মই আৰু কি কৰিম বহি আছোঁ আৰু মালিচ কৰি আছোঁ বহি আছোঁ তাৰপৰা ময়ো একদম এসপ্তাহমান একেলেঠাৰিয়ে হোৱা নাই বুলি ক'লেও বেয়া নহয় মই দিনত শুব নোৱাৰোঁ ৰাতিপুৱাৰ পৰা এই কুকুৰা বন্ধা ঘৰ চফা কৰা আৰু ৰাতিপুৱাৰ পৰা আকৌ একেটাই পজিশ্যনে আৰু মানে য'তে নাথাকোঁ চিঞৰি থাকে ওচৰত থাকিলেও কেতিয়াবা মাহঁতৰ ঘৰলৈ ওলাই যাওঁ নহ'লে কেতিয়াবা বেটীকহে থ'বলৈ যাওঁ মানে অকণমান তেতিয়া শান্তি পোৱা নিচিনা লাগে অলপ বাহিৰৰ পৰিৱেশটো পাওঁ অকণমান ভাল লাগে ঘৰৰ ভিতৰত যদি সোমাই থাকোঁ চাগে ময়ো মৰিমগৈ চাগে ময়ো জীয়াই থাকিব নোৱাৰোঁ নিচিনা অৱস্থা হৈ যায় সেইটো কাৰণে কেতিয়াবা একদম মন ভাল লগাবলৈ মই ওলাই যাওঁ একদমেই ভাল নালাগে ৰাতিটো যদি টোপনি ক্ষতি কৰি ৰাতিপুৱা দিনতো যদি অকণমান শুবলৈ নাপাওঁ বেয়া লাগে নহয়নে সেইটো কাৰণে একদম মানে মন চন বেয়া লাগি থাকে তাৰপিছত আজি মানে কালি পৰা মানে বহুত বেয়া গাটো ন কালি যে আজি সেইকাৰণে বেটীক মাতি দিছোঁ বেটী আহা বোলো এই আজি দেওবাৰটো বন্ধ আছে আজি দিনটো আহোঁতে যাব বেচেৰীজনীও নহ'লে তাৰপিছত আকৌ কাইলৈ বন্ধ পাইছে আকৌ থৈ আহিব লাগিব তাইক অকলে মাতিছোঁ গুৱাহাটীৰ পৰা আহি আছে তাৰপিছত মানে বাপেকে সেই বেটীক চাওঁ কৰি আছে বুজিছেনে বোলো ল'ৰা এতিয়া ছোৱালী এতিয়া BSc কথা আছে না BScটো BScটো কিমান BScটো টান আকৌ নাৰ্ছিংটো এক্সট্ৰাকৈ আছে দুইটা পঢ়িব লাগে অলপ পঢ়িব লাগে হয় ন কওকচোন বাপেকে কৈছে নাই বোলে মাতি দিয়া মই বোলো হ'ব দিয়ক বোলো মাতি দিওঁ ৰাতিপুৱাতে টিকেট কাটি মাতি দিছোঁ তাই আহি আছে বোলো ভিডিঅ' এটা দে বোলো আহি আছোঁ বুলি দিছে বাৰু তাৰপিছত আপোনালোকৰ ভাল ন মই দেখিছে আৰু মোৰ ইমান ভাল নহয় আপোনালোকৰ খবৰ খাতিবোৰ দি থাকিব আৰু মোৰ যেতিয়া আৰু সেইখনেই সংসাৰ নহয়নে মই আৰু বেলেগক ক'তনো মোৰ মানে আমাৰ এতিয়া বিশেষকৈ ওচৰে পাঁজৰে মোৰ ঘৰটো মানে একদম অকলীয়া নিচিনা অকণমান দূৰলৈ আছে ঘৰবিলাক আৰু এওঁক বিশেষকৈ মই ঘণ্টা বহি কথা পাতি থাকিবলৈ যাবও নোৱাৰোঁ কাৰণ পটককৈ কি হয় কোনো গম নাপায় সেইটো কাৰণে কেতিয়াবা আকৌ মই যাওঁ বাৰু এতিয়া গাঁৱলৈ প্ৰায় নোযোৱাই হ'লোঁ নোৱাৰিছে আৰু সেই আগতেতো বাহিৰে গ'লগৈ আগৰ এবাৰ যোৰহাটত তিতাবৰত তাৰপিছত আকৌ গুৱাহাটীত আকৌ বেমাৰত ঘূৰি ফুৰাই এই বাহিৰলৈ যোৱা মই কৰি ঘূৰি ফুৰিছিলোঁ এতিয়া ঘৰলৈ আহিছোঁ ইয়াতে আছোঁ বাৰু গাঁৱতে তথাপিতো মানে কালি খবৰ কৰিবলৈ আহিছিলে বাৰু আহি থাকে এনেকৈ গাঁৱৰ কোনোবা খবৰ কৰিবলৈ ভালো লাগে খবৰ কৰিবলৈ আহিলে ভাল লাগে মনটো ভাল লাগে অলপ কথা পাতি দিওঁ মনটো কিবা ফ্ৰেছ লাগে আৰু মই মানুহ আহিলে ভালেই পাওঁ মই মানে অলপ দেৰি কথা পাতোঁ সেই তেনেকৈ সেইদিনাখনো এনেকৈ সেই ডিব্ৰুগড়ৰ পৰা আহিছিলে সেই ছোৱালীজনীৰ লগতো বহুত দেৰি কথা পাতিলোঁ ভালেই লাগিলে মানুহক কিমাননো মানে মানুহে কয় কি এইবিলাক বিশ্বাস নকৰিবি হেৰি কৰিবি বা মানুহক আৰু এনিটাইম অবিশ্বাস কৰি থাকিলে হ'ব জানো ভাগ্যত যি লিখা আছে তাকে হ'ব মই তাকে কওঁ চাওকচোন বাৰু আমাৰ মানুহজন ইমানেই ভাল নাই মদ নাখায় ক'ৰবাল মানে কামলৈ যায় কামৰ পৰা একদম চিধা ঘৰলৈ আহে ক'তো মানে এনেকুৱা বেলেগৰ নিচিনা মানে ঘূৰি ফুৰা স্বভাৱো নাই মানে ইমান ভাল মানুহটো আজি বিচনাত পৰি আছে চাওকচোন বাৰু ভাল মানুহ হয় এনেকুৱা হয় যদি আৰু কি ক'ব নহয় নাই
কওকচোন বাৰু, ভাল মানুহ হয় যদি এনেকুৱা হয়। এওঁ কিমান ভাল ভদ্ৰ, আজিলৈকে তই বুলি শব্দ কৈ পোৱা নাই, চবকে তুমি আপুনি এনেকুৱা ব্যৱহাৰ কৰে। মোকো আজিলৈকে তই বুলি শব্দ ব্যৱহাৰ কৰা নাই, কোনো তেনে হাত তুলি পোৱা নাই। মানে এনেকুৱা মানুহ পাবলৈ বহুত টান। মই আগতে ভাবিছিলোঁ বয়সস্থ মানুহৰ লগত বিয়া দিলে মোৰ মানে কি হ'ব, এনেকৈ কৈ আগতে মাহঁতক গালি দিছিলোঁ, মাহঁতে বিয়া দিলত। কিন্তু এতিয়া দেখিছোঁ তেওঁ বহুত বুজি পাইছিলে, বহুত মানে মোক সহায় কৰিছিলে, বহুত হেল্পো কৰিছিলে, এতিয়াও হেল্প কৰিছে চাওকচোন। তথাপিতো মানুহজনলৈ ইমান বেয়া লাগে, ইমানেই মানে ভাল মানুহ, আপোনালোকক কি ক'ম। ভাল মানুহজনক আজি এনেকৈ বিচনাত পেলাই দিছে। সঁচাকৈ ভগৱানক মোৰ সুধিবলৈ মন যায়, মানে কিনো মানে মোৰ এনেকুৱা মনত নাই যে কিনো কৈছোঁ মানে। সঁচাকৈ দেই, আমাৰ সেই দেউতাও তেনেকৈ বহুত ভাল আছিলে। আমাৰ দেউতাও, আপোনালোকে ভাবিব যে ঘৰৰ মানুহ কাৰণে ভাল পাইছে, নহয় মানে আমাৰ দেউতা বহুত ভাল মানুহ আছিলে। মানে অইন চিকিৎসা কৰিছে, কিন্তু বহুত মানুহক মানে সহায় কৰি দিছে। কাষৰ মানুহ মানে ঘৰ বনাই দিছে, কাৰেণ্টৰ সেইবোৰ হেৰি কৰি দিছে, ঠিক কৰি দিলে। সেইবোৰ এতিয়াও আছে, মানুহবিলাকে মানে মাকো সহায় কৰে। কিন্তু তেওঁ মানে কিমান মানুহক পইচা দি থৈ গৈছে, কিমান মানুহক সহায় কৰি থৈ গৈছে, আমাৰ দেউতাই ঠিকনা নাই। সঁচাকৈ কৈছোঁ, আমাৰ দেউতাও বিৰাট ভাল মানুহ আছিলে। বহুত সোনকালে গুচি গ'ল। তেওঁ মানে 50 বছৰ বয়সতে তেওঁ মানে প্ৰেছাৰ ষ্ট্ৰ'ক হৈ আমাৰ দেউতা ঢুকাই গৈছে। তেতিয়াহ'লে ভাবকচোন, বেছি বয়স কিয় নাপায় বাৰু। ইমান মানে দুখ লাগে, সঁচাকৈ কৈছোঁ। আৰু এওঁ ইমান ভাল, এওঁ ভাল মানুহজন কিয় এনেকুৱা কৰিছে মানে মই বুজি নাপাওঁ। ভাল মানুহ অকণমান ভগৱানে শান্তিত জীয়াই থাকিবলৈ দিবহে লাগে, নহয়নে এনেকুৱা ভাল মানুহক। কিন্তু কি ক'ব, ইমান কষ্ট দিছে কিয় বা নাজানো। কিন্তু এওঁ কিন্তু মই দেখা পাই কিন্তু বহুত ভাল মানুহ। আজিলৈকে মই বেয়া এটা আজিলৈকে আপোনালোকক ডাঠি ক'ব পাৰোঁ, তাৰমানে এওঁ আজিলৈকে মই বেয়া দেখা নাই। একদম শুদ্ধ মানুহ, অফিচতো একদম শুদ্ধকৈ থাকে। আজিলৈকে মানে কিবা এটা কৰিছে বা বেয়া কৰিছে মই দেখা নাই আজিলৈকে। এতিয়া একদম মানে ৰিটায়াৰ হৈ গ'ল, কিন্তু তেওঁ এইবিলাক মানে আজিলৈকে বেয়া মই অফিচতো দেখা নাই, ঘৰতো দেখা নাই, আৰু মোকো বেয়া ব্যৱহাৰ কৰি পোৱা নাই আজিলৈকে। সঁচাকৈ কৈছোঁ, কোনোদিনে বেয়া ব্যৱহাৰ কৰি পোৱা নাই। মই সৰু বুলি আগতে ভাত বনাব নাযাওঁ, ভাত বনাই দিয়ে, সেইবোৰ মনত পৰি থাকে জানেনে, একদম বহুত মনত পৰে। তাৰপিছত কোনোবা যদি গাড়ীত মানে চলাই উঠি যায়, মোৰ একদম এওঁলৈ মনত পৰে। আজিকালি এওঁ চলাই যায়, মই উঠি যাওঁ। সেইদিনাখন ভণ্টিৰ লগত উঠি গ'লোঁ, তাৰপিছত কৈছোঁ হেলমেটটো পিন্ধি গৈছোঁ। তেতিয়া কৈছোঁ মই বোলো হেলমেটটো পিন্ধি আহিলোঁ নহয়। ভণ্টিয়ে কৈছে নহয়, হেলমেট পিন্ধিব লাগে পাছৰজনীয়ে। তাৰপিছত তেতিয়াহে ভাবিছোঁ হয়তো নকওঁ, আগতেতো হেলমেট পিন্ধাই নাছিলোঁ ন, পাছৰজনীয়ে পিন্ধিব নালাগে। তাৰপিছত আৰু তেতিয়া ভণ্টিক কৈছোঁ মইনো কাৰ লগত উঠি পাইছোঁ, তো উঠিয়ে নাপাওঁ ন, নিজে চলাওঁ স্কুটি, কিন্তু কাৰ লগতো উঠি পোৱা নাই। সেইটো কাৰণে সেই অনুভৱটো মানে এওঁলৈ মনত পৰিছে। তেতিয়া ভণ্টিয়ে কৈছে তই আকৌ ভিনদেউৰ লগতহে উঠি পাইছ, সেইটো কাৰণে তই গম নাপাওঁ বোলে। যেতিয়া উঠিছিলোঁ তেতিয়া হেলমেটেই নাছিলে, তেতিয়াহে তাৰপিছতে হেৰি হ'ল আকৌ, গাটো পৰিলে। হেলমেট নাছিলে তেতিয়া মই উঠোঁতে। একদম মানে তাৰপিছৰ পৰাই গা বেয়া। তেতিয়া 17 চনৰ পৰাই গা বেয়া নহয়, পাৰ্কিনছন ডিজিজ লাগিলে। তাৰপিছৰ পৰাহে পৰিছে। তাৰপিছত 17 চনৰ পৰা মই একদম কিমান কাম কৰিছোঁ আপোনালোকক বুজাব নোৱাৰোঁ। তাৰপিছত 17 চনৰ পৰা মানে কৰিয়ে আছোঁ। আজি ৰ'দটো দিছে, বৰ ধুনীয়াকৈ দিছে ৰ'দটো। এয়া ৰ'দটো দিছে, বৰ ধুনীয়াকৈ দিছে ৰ'দটো। অকণমান দেৰি ৰ'দতে বোলো, অকণমান দেৰি জানো বাহিৰত বহাই দিম নেকি, ইয়াত হুইল চেয়াৰখনত। তাৰপিছত